গাইস আমি ক'ত যাই আছো বাবুটাক চাবা বাবুদাক ক'ত লাগাল পাম ভোগাবাদ আৰু চাই থাকক ব্লগটো শেষৰ পিনে বহুত মজা লাগিব আৰু ক'ত আছো এতিয়া বৰ্তমান এতিয়া বৰ্তমান মই আছোঁ মোৰ ঘৰত আমাৰ ভাইটি এইটো বহুত মৰমৰ ভাইটি আজি টিকনিকেল মাৰি যাব লাগিব লাগে কিছু নকৰোঁ আজি চিম্পল যাব আজি কোন কোন যা মই যাম আৰু মোৰ ভাইটি যাব আৰু মোৰ এই প্ৰিয় ভাইটি এইটো মোৰ মৰমৰ চাই থাকক তেতিয়াহ'লে আৰম্ভ কৰি যাই দেখোঁ আজিৰ অন্য ব্লগটো ভিডিঅ'টো আৰু সকলোৱে প্লিজ বিদ্যা সঁচা কথা কৈছোঁ যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে ন ভিডিঅ' আজি পাই নাপাব আজি এইটো ভিডিঅ' আৰু চেনেলটোৰ নাম ABCD দাস আৰু কি হৈছে অনিল ব্লগ নলবাৰী আৰু এটা যোনটো মাৰি থাকে আপোনাৰ জানেতো আপোনাৰ কি আছিল আৰু তন্দে বাৰু বা ভিডিঅ' চা আমাৰ ভিডিঅ' কি বেয়া পা এনেকৈ ছাবস্ক্ৰাইবটো কৰি নিদা তেতিয়া আমি ভিডিঅ' দিবা আৰু বহুত বহুত মৰম পাৰিম কিবা কৰিম সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিবি ভাই আমাৰ দুখ আছে আমাৰতো ভাগৰ আছে আমাৰতো ইউটিউবত ফেমাছ হ'ব ইচ্ছা আছে ন যদি তন্দে যদি ছাবস্ক্ৰাইব কৰি নিদা শুনি দিব সেইকাৰণে প্লিজ ভাগত সকলোৱে প্লিজ চেনেল ডক্টৰ চেনেল সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই দি নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চাই থাকক এই ভিডিঅ'ৰ লগত আৰু আমি মনোৰঞ্জন দি থাকিম দেখুৱাই আছো বাবু আজি বাবু আমাৰ বাবু বৰুৱা অসমৰ সক্ৰিয় তেল মাৰি 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 পূজাৰ শুভেচ্ছা পূজাৰ শুভেচ্ছা দি আছোঁ কিন্তু লগ পাব ক'ত ক'ত যাম চকত আছে 8 তাৰিখে আমাৰ আছে 8 তাৰিখ আৰামপুৰ আৰাণপুৰ সকলোৱে প্লিজ ভিডিঅ' চাব আমাৰ মানে নকৰিব আমি যাই থাকোঁ নেকি যাই থাকোঁ এতিয়া হেৰছটো ৱেলকাম চেনেল অনিলছ ব্লগ নলবাৰী আৰু আমি ৰাতি যাই আছোঁ বৰ্তমান এই ৰাস্তাটো দি একচুৱেলি আমাৰ গাড়ীখন পোহৰ কম দি আছে বেটাৰীটো বদলাব লগা হৈছে সেইকাৰণে আৰু আজিকালি যি দিনকাল বেয়া হৈছে খালি এক্সিডেণ্টে আৰু যাই আমি পাই যাম খগ্ৰাপাৰ এই খগ্ৰাপাৰৰ মাছ বজাৰ দি সুৰকি গ'লোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এই ৰাস্তাটো খুব বেয়া আৰু এনেকৈ আহি কিনে এখন গাহৰিৰ দোকান আৰু এই ৰাতি 9টা বাজিছে আৰু 9টা বজাৰ পৰিৱেশে আপোনালোকক দেখুৱাই আছোঁ যে কোনো এখন দোকান বন্ধ কৰা নাই আৰু আমি যাই আছোঁ খগ্ৰাপাৰত আৰু কিয় যাই আছোঁ দেখুৱাই আছোঁ এই খগ্ৰাপাৰৰ মেইন টাউন আৰু মেইন টাউনৰ ভিতৰত আমি সুৰকি যাই আছোঁ আৰু দেখুৱাই আছোঁ আমি অলপ আগত পাৰ্কিং কৰিম গাড়ী চাই থাকক দেখুৱাই আছোঁ ৰ'বক আৰু এনেকৈ যাই কিনে আমি পাৰ্কিং কৰিম আগত আৰু আগত আছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দেখুৱাই আছোঁ চাই থাকক আৰু কি কাৰখানা বনাই আছে আজিৰ প্ৰগ্ৰেমটোত দেখুৱাই আছোঁ আৰু এই আমি আহি পালোঁ মেইন প্ৰগ্ৰেম আৰু বাবুদা আহিব আৰু বাবুদাক চাবলৈ আমি ৰখি আছোঁ বৰ্তমান আৰু চাই থাকক আৰু এনেকৈ ইয়াত নাম ধৰি আছে আমি বৰ্তমান নাচাওঁ আৰু এয়া দেখুৱাই আছোঁ মই এই বাবুদা আহিছে চেল্ফি মাৰাৰ বহুত হুলস্থুল হৈ আছে দেখুৱাই আছোঁ ৰ'বক এই বাবুদা আহি পাইছে বহুত হুলস্থুল দেখুৱাই আছোঁ এই খগ্ৰাপাৰৰ সুন্দৰ পৰিৱেশ আৰু এখন ধাবাৰ নাম হৈছে অসম কেটাৰিং ধাবা সকলোৱে খাব আহিব খুব সুন্দৰ আৰু মই এনেকৈ বাবুদাৰ লগত চেল্ফি মাৰিলোঁ আৰু মাৰি কিনে বাবুদাৰ এই ফটোখন পষ্টিং কৰিছোঁ কাৰণ ইয়াত মাৰামাৰি হৈছিল আৰু সেইকাৰণে ব্লগটো দেখুৱাব নোৱাৰিলোঁ আজিৰ ব্লগটো ইনামতে জয় হিন্দ।